দাদা নমস্কাৰ নমস্কাৰ মই নগঞা কণ্ঠৰ পৰা আহিছিলোঁ আপুনি আমাৰ আজি যে লংকা ষ্টেচনটো যে নতুনত্ব পালে তাৰ আঁৰত আপুনি কি ক'ব বিচাৰে একচুৱেল কি ক'ম আৰু লংকা যিটো ডেভেলপমেণ্ট হৈ আছে একচুৱেলি এইটো ডেভেলপমেণ্ট নহয় নৰেন্দ্ৰ মোদী আমি দেখি পাওঁ এইবিলাক মানে গোটেই ডেভেলপমেণ্টৰ পিছত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি কাম কৰিলে তাৰ দ্বিতীয় আৰু অপশ্যন নাই আমাৰ ওচৰত আৰু মই সকলো মানে আমি একদম সাধাৰণ মানুহ আৰু যি মানে আমাৰ কাৰণে যিটো কৰিছে মই নিজে এজন মানুহ মই মাত্ৰ 10,000 rupees বেংকত দি পেলাই মই এটা চৰি মুদ্ৰা লোন মই অকলে এজন মানুহ পাইছোঁ যাৰ বেংক মেনেজাৰ মোক মাতি নি পেলাই মোক দিছিলে মই আৰু কি ক'ম মই এজন মানে এনেকুৱা মানুহ একচুৱেলি মোৰ মানে বেংকত যেতিয়া যাওঁ মুদ্ৰা লোন শুনিছিলোঁ তেতিয়া মোৰ ওচৰত নীল আছিলে আৰু একো নাই বেংকত গৈছোঁ মেনেজাৰে ক'লে উইদিন 15 daysত মই লোন পাইছোঁ আৰু লংকাৰ ভিতৰত মই এজন মানুহ যে উইদাউট ছিকিউৰিটি মই লোন পাইছোঁ মুদ্ৰা লোনত তাৰ কাৰণে মই মনৰ পৰা মই কৈছোঁ মানে মোদী এগেইন আপুনি নগাঁও লোকসভা সমষ্টিৰ পৰা কোন প্ৰাৰ্থী হিচাপে যোৱাটো বিচাৰে আমি গোটেই প্ৰাৰ্থী মানে খালি নগাঁও সমষ্টি নহয় ইয়াত আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া আছে কিন্তু আমি ৰূপক শৰ্মা ডাঙৰীয়াক একচুৱেল মই নৰেন্দ্ৰ মোদীকে দেখি পাওঁ আমাৰ কাৰণে এইটো ফেক্টৰ নহয় আগত আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া আছিলে এতিয়া আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া আহিছে কিন্তু আমি নৰেন্দ্ৰ মোদীহে দেখি পাওঁ আমাৰ প্ৰত্যেকটো মানে চিটত এটা কথা মই গোটেই অসমৰ ৰাইজক আৰু লংকা নগাঁও সমষ্টিৰ গোটেই ৰাইজক কৈছোঁ প্লিজ মানে 100% ভোট সাব্যস্ত যাতে কৰে ভোটৰ দিনা ধন্যবাদ দাদা বিজেপি জিন্দাবাদ